অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ট্ৰেডিং স্কেমৰ এই যে খেলাটো গোটেই খেলাটো হেনো CBI ইনভেষ্টিগেশ্যনৰ কাৰণে আপিল কৰিছে। ইমান ডাঙৰ স্কেম যোনেই কৰিছে XYZ, সুবীৰ, কাৰ্তিক, বিশাল, স্বপ্নীল, দীপাংকৰ, পলিটিকেল ইনভলভমেণ্ট নহ'লে ইমান ডাঙৰ এটা স্কেম কোনো কৰিব নোৱাৰে, সেইটো সত্য। আপুনি পইচা দিওঁতে না অসম পুলিচক সুধি পেলাই পইচা দিছিলে, না হিমন্ত বিশ্ব শৰ্মাক সুধি পেলাই পইচা দিছিলে। জাষ্ট বিকজ অফ আপোনাৰ লাইফষ্টাইলটো হাই কৰিবৰ কাৰণে, আপোনাক বেছি পইচা লাগে, ইজি মানি ৰাস্তাটো আপুনি বিচাৰি পাইছিলে, তেতিয়া কিন্তু আপুনি কাকো সোধা নাছিলে, তেতিয়া আপুনি নিজেই দিছিলে যে এই পইচাবোৰ পাইছে ক'ত, যে এই পইচাবোৰ যদি 20 লাখ 40 লাখ 1 কোটি টকা এটা মানুহে ইনভেষ্ট কৰিছে, সি ইণ্ডিয়ান IT এক্টৰ মতে ইনকাম টেক্সৰ টেক্স দিছেনে? যদি নাই দিয়া তেতিয়াহ'লে এই পইচা ক'ত পাইছে? আৰু মই মিডিয়াত দেখা পাইছোঁ তাতকৈ ডাঙৰ পাপ কৰিছে, আপোনাক যদি কোনোবাই কৈছে যে আপুনি এটা কাষ্টমাৰ আনি দিলে আপোনাক এক্সট্ৰা ইণ্টাৰেষ্ট মই দিম আৰু কমিশ্যন আপুনি পাব, তেতিয়া আপুনি আপোনাৰ ফ্ৰেণ্ড, আপোনাৰ পৰিয়াল, আপোনাৰ কাৰোবাৰ চিনাকি মানুহ এটাক আনি পেলাই তাত সোমোৱাই দিছে। নমস্কাৰ, আপোনালোক সকলোকে আকৌ একবাৰ স্বাগতম। বিশাল ফুকন, স্বপ্নীল দাস, সুমিত আৰ্কিক ধৰা পৰাৰ পিছত আকৌ এটা নতুন সম্পৰ্ক দেখা গৈছে, সেইটো হ'ল ট্ৰেডিঙৰ লগত জড়িত দীপাংকৰ বৰ্মন। দীপাংকৰ বৰ্মন বোলা এই মানুহটো বা এই ল'ৰাটো এতিয়ালৈকে ধৰা পৰা নাই। এতিয়ালৈকে যিখিনি পৰিলে পুলিচে কাষ্টিডিত ল'লে, কোনোবা হয়তো জেললৈ গ'ল, তাৰ ওপৰত কাৰোবাই চলি আছে। কিন্তু সেই সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ট্ৰেডিং স্কেমৰ এই যে খেলাটো গোটেই খেলাটো হেনো CBI ইনভেষ্টিগেশ্যনৰ কাৰণে আপিল কৰিছে। আৰু মই যিমানখিনি গম পাইছোঁ CBI ইনভেষ্টিগেশ্যন কৰিবলৈ ৰেডি হৈছে। CBIৰ ইতিহাসটো বহুত বেছি একেবাৰে ক্লিনো নহয় যে CBI যিমান কেছ ইনভেষ্টিগেশ্যন কৰে সকলোৰে ৰিজাল্ট আহে, বা এনেকুৱাও নহয় যেন CBI ছাকচেছো হোৱা নাই। বহুত তেনেকুৱা কেছ আছে CBI সাজা দিছে, এইটো সময়ে ক'ব। বেচিকেলি CBI যেতিয়া ইনকুৱাৰী কৰে ডাঙৰ ডাঙৰ কেছবোৰ, কেতিয়াবা কি হয়, এই এভিডেন্সবোৰ ক'ৰবাত নহয় ক'ৰবাত ডেষ্ট্ৰয় হৈ যায়। মানুহবোৰ স্মাৰ্ট হয় ন আজিকালি, তাৰপিছত পুলিচে নোৱাৰে বা SIT নোৱাৰে, তেতিয়া CBIলৈ দিয়া যায়। তেনেকুৱা কিছুমান কেছ সময় বহুত লাগে, বছৰ ধৰি ইনভেষ্টিগেশ্যন হয়। বিশাল ফুকনক ধৰাৰ পিছত বিশাল ফুকনৰ কালা কাৰনামাৰ লিষ্টখন বহুত দীঘল, 21 টানে কিমান বেয়া কাম তেনেকুৱা ওলাইছে। সুমিত আৰ্কিক লুকাই আছিলে, সেহেঁতো সন্মুখত আহিলে। এতিয়া প্ৰশ্নটো হ'ল যে এই সকলোবোৰক ধৰা পৰাৰ পিছত, ইমান ডাঙৰ স্কেমটো যদি ধৰা পৰিলে, যে এই দীপাংকৰ বৰ্মন বোলা এই চলিটো, এই ল'ৰাটো কিয় ধৰা পৰা নাই? বহুতে ক'ব বিচাৰিছে যে এই স্কেমবোৰ যে হৈ আছে বা দীপাংকৰ বৰ্মন যে ধৰা পৰা নাই, ক'ৰবাত নহয় ক'ৰবাত পলিটিকেলি ইনভলভমেণ্ট আছে নেকি? লোক, এইটো সঁচা কথা, ইমান ডাঙৰ স্কেম যোনেই কৰিছে XYZ, সুবীৰ, কাৰ্তিক, বিশাল, স্বপ্নীল, দীপাংকৰ, পলিটিকেল ইনভলভমেণ্ট নহ'লে ইমান ডাঙৰ এটা স্কেম কোনো কৰিব নোৱাৰে, সেইটো সত্য। ডাইৰেক্ট লিংক আপুনি কাৰো লগত নাপাব পাৰে, কোনোবা মিনিষ্টাৰ, কোনোবা MLA ডাইৰেক্ট লিংক নাথাকিব পাৰে, কিন্তু পলিটিকেলি যদি কাৰো ছাপোৰ্ট নাথাকে কোনেও এনেকুৱা কাম কৰিবলৈ সাহস নকৰে, সেইটো সঁচা কথা। এতিয়া প্ৰশ্নটো হ'ল তাত MLA জড়িত আছিল নে কোনোবা মিনিষ্টাৰ জড়িত আছিল, নে MLA আৰু মিনিষ্টাৰৰ যে চেলেকি থকা কিছুমান চামচা থাকে, সেহেঁতৰ সাহসত কোনোবাই এই কামবোৰ কৰিবলৈ সাহস পাইছিল, এইটো সময়ত আপুনি গম পাব। কিন্তু যে সুমীৰ বৰা, কাৰ্তিকক ধৰিব নোৱাৰিলে আপুনি অসম পুলিচৰ ওপৰত আঙুলি উঠাব, মুখ্যমন্ত্ৰীৰ ওপৰত আঙুলি উঠাব যে ইমান সময় কিয় লৈছে। দীপাংকৰ বৰ্মনক যদি ধৰিব পৰা নাই, ক'ত লুকাই আছে, আপুনি চিফ মিনিষ্টাৰক আঙুলি উঠাব, অসম পুলিচক আঙুলি উঠাব। এই মানুহবোৰে যে কৰ্মবোৰ কৰিছে, তাৰপিছত ইনভেষ্টিগেশ্যন হৈছে, মিডিয়াত আহিছে, তাৰপিছত গৈ পেলাই ধৰা পৰিছে। কোনোবা লুকাই থাকিলেও সি ওলাইছে। দীপাংকৰ বৰ্মন ওলোৱা নাই, কিন্তু ওলাবতো লাগিবই। লোক, আজি যদি মই আপোনাক কওঁ যে অসমৰ এডমিনিষ্ট্ৰেশ্যনত পুলিচৰ যিটো ভূমিকা আছে কম্পেৰেটিভলি আগতকৈ বহুত বেছি এক্টিভ। চাওক, পুলিচ মানে এইটো নহয় যেন ক্ৰাইম কৰাৰ আগতে পুলিচ গৈ খাৰা হ'ব। পুলিচে ক্ৰাইমটো কৰাৰ পিছতহে গৈ পাই তাৰপিছত ইনভেষ্টিগেশ্যন কৰে, বা কেতিয়াবা কিছুমান IB ৰিলেটেড ইনফৰমেশ্যন আহিলে তাৰ ওপৰত পুলিচে কাৰোবাৰী কৰে। সেইটো সঁচা কথা। পুলিচে আগতে কেতিয়াও গম নাপায় কোনে চুৰ কৰিব, কোনে ডকাইত কৰিব, সেইটো কেতিয়াও নাজানে। যদি কোনোবা IBয়ে ইনফৰমেশ্যন দিয়ে তেতিয়া তাৰ ওপৰত হয়তো কিবা কাৰোবাৰী পুলিচে কৰিব পাৰে। কিন্তু আগৰ পুলিচতকৈ অসম পুলিচৰ কথা যদি মই কওঁ, আজিৰ দিনত অসম পুলিচ বহুত বেছি এক্টিভ।
কোনোবাই মানক বা নামানক। আপুনি পইচা দিওঁতে না অসম পুলিচক সুধি পেলাই পইচা দিছিলে না হিমন্ত বিশ্ব শৰ্মাক সুধি পেলাই পইচা দিছিলে। জাষ্ট বিকজ অফ আপোনাৰ লাইফষ্টাইলটো হাই কৰিবৰ কাৰণে। আপোনাক বেছি পইচা লাগে, ইজি মানি ৰাস্তাটো আপুনি বিচাৰি পাইছিলে, তেতিয়া কিন্তু আপুনি কাকো সোধা নাছিলে, তেতিয়া আপুনি নিজেই দিছিলে। আৰু যেতিয়া কেছটো ইনভেষ্টিগেশ্যন কৰিবলৈ গৈ আছে, আপোনাৰ মতে হোৱা নাই, তেতিয়া আপুনি ব্লেমটো পুলিচ বা মুখ্যমন্ত্ৰীৰ ওপৰত কৰিছে। মই ক'লো ন, পলিটিকেলি ইনভলভমেণ্ট ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ আছে, নাথাকিলে এনেকুৱা কাম কৰিব নোৱাৰে। কিন্তু ডাইৰেক্ট ইনডাইৰেক্ট ইনভেষ্টিগেশ্যন হোৱা এটা সময় আছে। আপুনিতো পইচাটো এতিয়া সোধা নাছিল, হিমন্ত বিশ্ব শৰ্মাক সুধিছিল নেকি? মই দেখিছোঁ মানুহে 40 লাখ 50 লাখ টকালৈকে ইনভেষ্টমেণ্ট কৰিছে। কোনোবাই আজিৰ দিনত কান্দি আছে মিডিয়াৰ সন্মুখত যে মই দুখীয়া মানুহ, ঘৰত বেমাৰী আছিলে, তাৰপিছতো মই পইচা দিছিলোঁ। কিয় দিছিলে আপুনি? এইকাৰণে দিছিলে ন, কাৰোবাৰ মাইকী এজনীয়ে যদি 4 পাত কাণৰ ফুলি পিন্ধিছিলে, ময়ো পিন্ধিব লাগে। কোনোবাই যদি ডাঙৰ গাড়ী এখন লৈ ঘূৰিছে, মই মাৰুতি সৰু গাড়ীখনত কিয় ঘূৰিম? মোকো ডাঙৰ গাড়ী এখন লাগে। লোক, কাৰোবাৰ পাৰ্চনেল লাইফ ডিছকাছ কৰিব মোৰ ইচ্ছা নাই, মই ভালো নাপাওঁ। কিন্তু যদি পাৰ্চনেল ইণ্টাৰেষ্টৰ কাৰণে আপুনি স্কেম নিচিনা এটা কামক আপুনি সহায় কৰিছে, কয় নহয় চুৰি কৰাতকৈ চুৰি কৰাজনক সহায় কৰাটো বেছি অপৰাধ। আৰু সেইকাৰণে মোৰ ৰিকুৱেষ্ট অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম পুলিচৰ DGP GP সিং ছাৰ, আপোনালোক দুজনকে মই পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছোঁ, এই কেছটোৰ ওপৰত আপোনালোকে যিমান ইনভেষ্টিগেশ্যন কৰিব, যোনে স্কেম কৰিছে সিহঁতক ধৰিব। তাৰ লগতে এই যিমানবোৰ মানুহে ইনভেষ্ট কৰিছে সকলোবোৰ মানুহৰ ওপৰতো আপোনালোকে ইনভেষ্টিগেশ্যন কৰিব যে এই মানুহবোৰে ক'ৰবাত নহয় ক'ৰবাত প্ৰাইভেট কোম্পানী বা গভৰ্ণমেণ্ট কোম্পানীত কাম কৰে। গভৰ্ণমেণ্ট কোনোবা চাকৰি নিজৰ আছে, 40,000 50,000 60,000 70,000 টকা কামাই আছে। সেইটো নিউট্ৰেল বা নৰ্মেল লাইফ সিহঁতে জীয়াব বিচৰা নাই। দেখাত দেখি উৎসাহিত হৈ পেলাই এটা ডাঙৰ লাইফষ্টাইল মেইনটেইন কৰিব বা বেছি টকা পোৱা, বেছি প্ৰফিট পোৱা আশাত এই টকাবোৰ সিহঁতে ইনভেষ্ট কৰিছে। যে এই পইচাবোৰ পাইছে ক'ত? যে এই পইচাবোৰ যদি 20 লাখ 40 লাখ 1 কোটি টকা এটা মানুহে ইনভেষ্ট কৰিছে, সি ইণ্ডিয়ান IT এক্টৰ মতে ইনকাম টেক্সৰ টেক্স দিছেনে? যদি নাই দিয়া তেতিয়াহ'লে এই পইচা ক'ত পাইছে? চ' আই ৰিকুৱেষ্ট চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এণ্ড এগেইন DGP GP সিং ছাৰ, এহেঁতৰ ওপৰতো ইনভেষ্টিগেশ্যন কৰক যে ক'ত পাইছে সিহঁতে পইচা। আজি কান্দি আছে যে 2000 টকা স্কেম কৰিলেও অসমৰ ভিজিলেন্সে গৈ পেলাই সেই চাকৰিয়াটোক ধৰিছে, কোনোবা পিয়ন ধৰিছে, কোনোবা চাহ দিয়া মানুহক ধৰিছে, কোনোবা চকীদাৰক ধৰিছে। ঠিক আছে, সি কলা কাম কৰিছে, তাক ধৰিছে। এতিয়া সিহঁতে প্ৰশ্ন কৰিছে যে দীপাংকৰ বৰ্মনে যদি ইমান টকা স্কেম কৰিলে, সি লুকাই আছে, তাক কিয় ধৰিব পৰা নাই? সেইকাৰণে মই ক'লো নহয় যে আপুনি দীপাংকৰ বৰ্মনক পইচা দিওঁতে আছাম পুলিচক সুধি দিছিলে নে হিমন্ত বিশ্ব শৰ্মাক সুধি দিছিলে? নাই দিয়া। কিন্তু আজি ধৰিব পৰা নাই, ব্লেমটো ঠেলি দিছে। ধৰিব, সিহঁতকো ধৰিব। আৰু মই আশা ৰাখিছোঁ যে আপোনালোককো পুলিচে মাতি সুধিব যে আপোনালোকে ইমান পইচা ক'ত পালে। সাধাৰণ লাইফ এটা কম পইচা দি পেলাই জীয়াবলৈ ইচ্ছা নকৰে, উচ্চাকাংক্ষী যে মোক সেনেকুৱা লাগে, মোক তেনেকুৱা লাগে। ইজি মানি ইজ এ ডাৰ্টি মানি। আৰু ইজি মানি কামাবলৈ যিমান ইজি, তাৰ ৰিজাল্টটো সিমানেই ইজি, যিটো আজি আপোনাৰ সন্মুখত আহিছে। চাওক, পইচা যোৱাৰ কাৰণে মই জাষ্টিফাই কৰা নাই, মোৰ ভাল লগা নাই, কষ্টৰে চবৰে কামায়। কিন্তু আপুনি যদি কষ্টৰে পইচাখিনি কামাইছে, বেংকৰ পৰা লোন লৈ পেলাই পইচা আপুনি ইনভেষ্ট কৰিবলৈ দি আছে, কিয় দি আছে? বেংকৰ লোনটো লৈ আপুনি নিজে ইনভেষ্ট নকৰে কিয়? আপুনি ডিমেট একাউণ্টত নিজে লগাওক না, আপোনাৰ ছেভিংছ একাউণ্টত ডিমেট একাউণ্ট আছে। মই আগতেই ভিডিঅ'ত কৈছোঁ যে কোনোবা ভাল সেবি ৰেজিষ্টাৰ্ড কিছুমান কোম্পানী আছে, সিহঁতৰ যোগেদি আপুনি লগাওক। কোনোবাই আপোনাক ইণ্টাৰেষ্ট দেখাইছে যে আপুনি 7% পাব বা আপুনি 10% পাব, তেতিয়া আপুনি কেলকুলেশ্যন কৰিছে, আচ্ছা মই যদি 10,000 টকা দিওঁ 10% মানে 1000 পাম, সেইটো বহুত কম হয়। তেতিয়া আপুনি কি কৰিছে? 10 লাখ টকা লগাইছে। 10 লাখ টকা লগালে আপুনি মাহে 1 লাখ টকা পাব। তেনেকেইটো লোভটো বাঢ়ি গৈছে। কোনোবাই 40 লাখ টকা লগাইছে, সি তেতিয়া মাহে 4 লাখ টকা পাব। কিন্তু আপুনি গভৰ্ণমেণ্ট জব কৰি আছে বা প্ৰাইভেট কোম্পানীত কাম কৰি আছে, 30 বা 40 বা 50,000 টকা দৰমহা পাই পেলাই সাধাৰণ লাইফ এটা মেইনটেইন কৰিবলৈ আপুনি ইচ্ছা কৰা নাই। আৰু তাৰ পৰিণাম আজি স্কেমটো হৈছে। সেইকাৰণে কৈছোঁ যে স্কেম কৰাটো যিমান ডাঙৰ পাপ, স্কেম কৰিবৰ কাৰণে তাক সমৰ্থন কৰাটো আৰু ডাঙৰ পাপ। আৰু মই মিডিয়াত দেখা পাইছোঁ তাতকৈ ডাঙৰ পাপ কৰিছে, আপোনাক যদি কোনোবাই কৈছে যে আপুনি এটা কাষ্টমাৰ আনি দিলে আপোনাক এক্সট্ৰা ইণ্টাৰেষ্ট মই দিম আৰু কমিশ্যন আপুনি পাব, তেতিয়া আপুনি আপোনাৰ ফ্ৰেণ্ড, আপোনাৰ পৰিয়াল, আপোনাৰ কাৰোবাৰ চিনাকি মানুহ এটাক আনি পেলাই তাত সোমোৱাই দিছে। আপুনিতো নিজে মৰিছে, বেলেগ এটাকো মাৰিছে। কিয় মাৰিছে? যে চা ভাই, সি এইটো বিজনেছ কৰি ইমান ডাঙৰ গাড়ী কিনিছে, ইমান ধন সম্পত্তি কৰিছে, ময়ো কৰিব গৈ আছোঁ, মোৰ লগত তয়ো চাথ দে। তেতিয়া আপুনি তাকো সোমোৱাইছে, আপুনি কমিশ্যনো পাইছে, আৰু তাৰপিছত এতিয়া নাপায় আপুনি কানি মিডিয়াৰ সন্মুখত কান্দা কুটা কৰিছে
দুখীয়া মানুহ মোৰ পইচাখিনি গ'ল চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছে অসমৰ ডিজিপিক ৰিকুৱেষ্ট কৰিছে চিফ মিনিষ্টাৰ বেলেগ কাম নাই আপোনালোকে পইচা ইনভেষ্ট কৰিব কোনো পঢ়া লিখা নকৰাকে কিবা এটা পোৱাৰ আশাত তাৰপিছত চিফ মিনিষ্টাৰ ইনভেষ্টিগেশ্যন কৰিব অসম পুলিচৰ বেলেগ কাম নাই অসমতো বহুত প্ৰব্লেম আছে স্কেম কিয় কৰিবলৈ সাহস পালে কাৰণ সেহেঁতে বিচাৰি পালে সমাজত এনেকুৱা কিছুমান মানুহ আছে যে লোভ দিলে এহেঁতে আহিব গতিকে সেই লোভৰ বলি আপোনালোক হ'ল আৰু এতিয়া কান্দাকুটা আৰম্ভ কৰিছে পইচা যোৱাৰ কাৰণে মোৰো ভাল লগা নাই ময়ো বেয়া পাইছোঁ কষ্টৰ পইচা কিন্তু কষ্টৰ পইচাটো ভাল জেগাত ভাল ব্ৰেইনটো ইউজ কৰি পেলাই লগাওক স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত ভিডিঅ' বনাওঁতে মই এটা কথা কৈছিলোঁ যে স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট কিছুমান ব্ৰেইনৰ মানুহে অসমৰ মানুহক স্মাৰ্ট বনাব বিচাৰিছে স্মাৰ্ট হ'ব নালাগে শিক্ষিত হওক তাৰপিছত সঁচা মিছা নিজে বিচাৰি পাব সেইটো সত্য আৰু এই সত্যটোৱে হ'ল আজি এই স্কেমৰ এটা ৰিয়েলিটি আই হোপ দীপাংকৰ বৰ্মনকো অসম পুলিচে সোনকালে ধৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম নেক্সট ভিডিঅ'